দিখনত মাছ ধৰিবলৈ গৈছিলে এইবোৰ কি 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 শিঙৰা বুলি কয় লালুৱা শিঙৰা ডবল ডবল লালুৱা শিঙৰা আৰু পুঠি মাছ তাৰপিছতে কেকুৰা কেকুৰা লালুৱা শিঙৰা এইবোৰ যদি বিকিম কে লাখ টকা পাম 600 টকা কেজি এইখিনি আমি নাই কমসে কম 400 টকা মাছ ধৰি আনিছে নে কি জিতা তেতিয়া 600 টকা ঢেৰ ধৰি বুলিছিলে আকৌ তেতিয়া একেটা বিকি হ'লে 300 মই ডাইৰেক্ট পইচা হিচাপে কওঁ ডাইৰেক্ট 300 600 টকা এখন দাহেৰে এবেলে মই জেতুকা লৈ আছো এফালে হোইট লগাই থৈছো গুড়া চুড়া এফালে দুখ পালো দে তেজ ওলাই আছে পুৰা কলকে লগাই থৈছো মানুহ লগাই দিছিলে ইনে ভয় লাগিছিলে ডুবিত গৈ বোলে হেঁচা মাৰি ধৰিবলৈ লাগিছিলে নাই ভূতে হে মোৰ হাতত থাকে কি চাওঁ আয়া এইবোৰ দেখাব নাপায় সিক্ৰেট কোনোবাই যদি ৰাতি মাছ ধৰিবলৈ যায় এইবোৰ মোৰ লিখিয়া প্ৰেক্টিচ কৰিব এইটো মোৰ একদম জন্মগত মোৰ এইটো তাবিজ থাকে আৰু এখন মোৰ ৰুমাল আছিলে বৰবাদ দি দিলে এবেলে হৰিহ এটা জুই চলা আৰু এইবোৰ কি আৰু এইবোৰ জাল তোমাৰ সব বাঘ মানে আৰু এটা জালৰ এইটো বাকৰ মুনা বাঘ নেকি মই ক'ব পৰা নাই বাকৰ মুনা উলিয়াইছেচোন এইবিলাক মোৰ কঁকালত থাকে সদায় বাকৰ মুনা উলিয়াইছে ভৰিকেইটা চা কোনফালে আছে বাঘ কেনেকে ভৰিটা উল্টা কেনেকে থাকে ক'ব নোৱাৰি মাছ ধৰি অহা মানুহৰ কথা এতিয়া কেইটা বোলে 4টা বাজিলে 7:30তে এইখিনি মাছ ধুনীয়া উঠিছে মাছ কি শিঙৰা লালুৱা শিঙৰা বোলে নদীত এনেকে এইডাল উলিয়াই দিয়ে ঘূৰি ফুৰে ইমান ওপৰ দিছা ভালকে দিয়া আকৌ এইটো হৈছে লালুৱা শিঙৰা আধা কেজি মান হ'ব আধা কেজি বেছি হ'ব 3 পোৱা মান ধুনীয়া লাগিব একদম পুৰা অকল ফ্ৰাই কৰি একদম তেলতে দি খাবা আৰু নদীৰ এজনী কেঁকুৰা চাটনি